অন্ধ হৈছা। ধেত্তাৰে, তুমি এতিয়ালৈকে টুনিক চিনিয়ে পোৱা নাই। মই আচৰিত হৈছোঁ, টুনিৰ নিচিনা চৰাইয়ে তোমাৰ নিচিনা চৰাইৰ প্ৰেমত পৰিল কেনেকৈ? তুমি ইমান অহংকাৰী। তুমি যদি সঁচা কথাটো জানিব পাৰা নহয়, তেতিয়া তুমি নিজকে ক্ষমা কৰিব নোৱাৰিবা। নিজকে ক্ষমা কৰিব নোৱাৰিম? কি ক'ব বিচাৰিছা? হয়, সেই কথা শুনাৰ ধৈৰ্য তোমাৰ আছে? তেন্তে শুনা, তাই মোক নহয়, তোমাকহে ভাল পায়, বহুত ভাল পায়। তুমি জানা, তোমাৰ কাৰণে আজি তাই মৃত্যুৰ সৈতে যুঁজি আছে। তাই এতিয়া মৃত্যুমুখত। কি কৈছা তুমি? মোৰ কাৰণে টুনি মৃত্যুৰ সৈতে যুঁজিছে? মোৰ টুনি মৃত্যুমুখত? কি হৈছে মোৰ টুনিৰ? মিতুৱে আৰু এক মুহূৰ্ত অপেক্ষা নকৰাকৈ টুনিৰ ঘৰলৈ উৰা মাৰিল। মিতুৱে টুনিৰ ঘৰৰ ওচৰত আহি বাহিৰত কাকো দেখা নাপালে। সম্ভৱতঃ সকলোৱে ঘৰৰ ভিতৰতে আছিল। সি তাতে ৰৈ গ'ল। ইয়াতে দেখোন কোনো নাই। তাৰমানে হয়তো সকলোৱে ভিতৰতে টুনিৰ ওচৰতে আছে। কিন্তু মই তাইৰ ওচৰত কি মুখ লৈ যাম? তাইক ইমান অপমান কৰাৰ পিছত তাই জানো মোক ক্ষমা কৰিব? নাই নাই, তাই ক্ষমা কৰিব। তাই বহুত ভাল ছোৱালী। তাই মোক বহুত ভাল পায়। গতিকে তাই নিশ্চয় মোক ক্ষমা কৰিব। এই মুহূৰ্তত তাইক মোৰহে বহুত প্ৰয়োজন। ময়ো যাওঁ, ভিতৰলৈ যাওঁ। তুমি আহিছা মিতু? মই জানো তুমি ঠিকেই আহিবা। তুমি নাহাকে থাকিবই নোৱাৰিবা। তাতে কিয় ৰৈ আছা মিতু? মোৰ কাষলৈ আহা না। মিতুক দেখিয়ে টুনি অনেক কষ্ট কৰি উঠি বহিল। তাতে ৰৈ নাথাকিবা মিতু। অভিমান ভাঙি এবাৰ মোৰ কাষলৈ আহা। আজি মোৰ তোমাক যে বহুত প্ৰয়োজন মিতু। মই তোমাক বহুত মনত পেলাই আছিলো। মই তোমাক বহুত ভাল পাওঁ। কিন্তু তুমি ইয়াতে কিয়? আজি দেখোন তোমাৰ বিয়া। ধুৰ, বিয়া আৰু তুমি মোক পাতিব দিলা ক'ত? বিয়া পতাৰ কথা শুনিয়ে তোমাৰ নানান নাটক আৰম্ভ হ'ল, হয়নে? ইয়াতে এনেদৰে বহি থাকিলে নহ'ব। মোৰ বিয়াত তুমি নাচিব লাগিব, গাব লাগিব, তুমি ভৰ্তি কৰিব লাগিব। এৰা, তুমি ঠিকেই কৈছা। মই যদি তোমাৰ বিয়াত নানাচো, মই যদি তোমাৰ বিয়াত ফূৰ্তি নকৰো, তেনেহ'লে কোনে কৰিব কোৱা? মইতো যামেই। মই নিশ্চয় যাম তোমাৰ বিয়াত। মই মন ভৰি আনন্দ কৰিম, নাচিম, উৰিম, ফুৰিম, কিমান যে কি কৰিম। মোৰ মনৰ মাজত সংগোপনে পোহপাল দিয়া সমস্ত আশাবোৰ আজি তোমাৰ বিয়াত মই ইয়াক উজাৰি দিম। বাছ, আৰু কিমান নাটক কৰিবা টুনি? আৰু কিমান নাটক কৰিবা? মই সকলো জানো। তুমি মৃত্যুৰ সৈতে যুঁজিছা। আৰু এইটো সময়ত মই বিয়া পাতিম তোমাক নোহোৱাকৈ। তুমি কি ভাবিছা? নাটক মাত্ৰ তুমি অকলেই কৰিব পাৰা? মই বিয়া পতা নাই অ'। মই মাত্ৰ তোমাৰ ভিতৰৰ কথাখিনি বাহিৰলৈ উলিয়াই অনাৰ কাৰণে বিয়াৰ নাটক কৰিছিলোঁ অ'। কি? তুমি নাটক কৰিছিলা বিয়াৰ? কিন্তু কিয় কৰিব লগা হ'ল এই নাটক? তুমিতো মোক কিবা বেয়া কথাবোৰ কৈছা। এতিয়াতো তোমাৰ বিশ্বাস হ'ল। মই চৰিত্ৰহীনা নহয়। মই তোমাক
মই মাত্ৰ মোৰ পৰা তোমাক আঁতৰাব বিচাৰিছিলো। মই যে তোমাক দুখী যাব নোৱাৰো। মই জানো টুনি, তই মোক বহুত ভাল পোৱা, কিন্তু তই আচল কথাবোৰ মোক খুলি নোকোৱাৰ কাৰণে মই এইখিনি কৰিবলগীয়া হ'লো। ময়ো তোক বহুত ভাল পাওঁ। জীৱনৰ শেষ প্ৰান্তত থিয় হৈ মই কেনেদৰে তোমাক কওঁ যে তুমি মোক বিয়া পাতা। মোৰ মৃত্যুৰ পিছত মই জানো মোৰ মৃত্যুৰ পিছত তুমি মোৰটো জীৱন এই বেদনাৰ জুই পুৱাই নিজকে শেষ কৰি দিবা। সেইবাবে মই তোমাৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিছিলো মৃত্যু। তোমাৰ কি হৈছে মোক এবাৰ কোৱা। তোমাৰ কি হৈছে মোক এবাৰ খুলি কোৱা। মোৰ জীৱনৰ শেষ বিন্দুতে থকালৈকে মই তোমাক মৰিব নিদিওঁ। বহুত পলম হৈ গ'ল মৃত্যু, বহুত পলম হৈ গ'ল। মই ওলাওঁতে বহুত কষ্ট পাইছো মৃত্যু। বহুত কষ্ট পাইছো। তই একেবাৰে চিন্তা নকৰিবি টুনি, মই তোক ঠিক ভাল কৰি তুলিম। তই অলপ সময় ইয়াতে থাক। নিতুৱে টুনিক তাতে বুজনি দি বহাই থৈ উৰি গুচি গ'ল। তেওঁ ক'লৈ গ'ল টুনিয়ে নাজানে। হয়তো কিবা এটা বিচাৰি গৈছে। টুনিৰ ভাল লাগি গ'ল। ডক্টৰ মিতালীক পথাৰখনত অকলে বহি থকা দেখি মৃত্যুৱেও তাতে আহি উপস্থিত হ'ল আৰু তেওঁ ক'লে, ডাক্তার বাবু, আপুনি তাড়াতাড়ি বলক, মোৰ হয়তো তাড়াতাড়ি বলক। আৰে তাড়াতাড়ি যাম, ক'ত যাম তাড়াতাড়ি ক'বতো লাগিব। মইতো যোৱাৰ কাৰণেই বহি আছো। মোৰ টুনিৰ খুব অসুখ স্যার, আপুনি তাড়াতাড়ি বলক, মোৰ টুনিক বচাওক। তুমি ক'ত গ'লা টুনি প্ৰচণ্ড যন্ত্ৰণাত ছটফটাই আছিল। তাইৰ উশাহ একেবাৰে চুটি হৈ আহিছিল। তাই উশাহ ল'ব পৰা নাছিল। মৃত্যু যন্ত্ৰণাত তেওঁ কাতৰ হৈ পৰিছিল। ইতিমধ্যে মৃত্যুৱে ডক্টৰ মিতালীক লৈ আহি উপস্থিত হ'ল। তুমি একেবাৰে ভয় নাখাবা টুনি, আমি আহি গৈছোঁ। ডক্টৰ মিতালী আহিছে তোমাক চাবা, তোমাক ঠিক ভাল কৰি তুলিব। কি হৈছে তোমাৰ? তুমি এনেকুৱা কিয় কৰিছা? তোমাৰ খুব কষ্ট লাগিছে নেকি? চাওঁ কি হৈছে। তাৰমানে হাৰ্টৰ প্ৰব্লেম। উশাহ নিশাহ লওঁতে কষ্ট পাইছা নহয়নে? তুমি চিন্তা কৰিব নালাগে। মই তোমাক ইনজেকশ্যন এটা দি দিছোঁ। এই ইনজেকশ্যনটো ল'লেই তুমি ঠিক ভাল হৈ যাবা। ডক্টৰ নমিতাই এইবুলি ইনজেকশ্যন এখন উলিয়াই তেওঁ টুনিক দি দিলে। ইনজেকশ্যন দি থৈ যেতিয়া ডক্টৰ গুচি গ'ল, অলপ পিছতেই টুনি আৰাম পালে। মৃত্যুৰ অশেষ সাৱধানতা আৰু যত্নৰ ফলত টুনিয়ে কিছুদিন পিছতেই সম্পূৰ্ণ সুস্থ হৈ উঠিল আৰু সিহঁতে সংসাৰ পাতি সুখে সন্তকে থাকিবলৈ ল'লে।